নমস্কাৰ মই আয়ুষ আজি হৈছে 27 মে মঙ্গলবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো প্ৰথম খবৰটো হৈছে আজি কটন বিশ্ববিদ্যালয়ৰ 125 সংখ্যক প্ৰতিষ্ঠা দিৱস 1901 চনৰ 27 মেত অসমৰ মুখ্য আয়ুক্ত ছাৰ হেনৰি ষ্টেটমেণ্ট কটনে গুৱাহাটীত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ নেতৃত্বত সকলো বিৰোধী দল এক হোৱাৰ প্ৰয়োজন আছে কিন্তু আমি অকলে 35টা সমষ্টিত নিৰ্বাচন খেলিম এই কথা মন্তব্য কৰিলে এআইডিএফৰ বিধায়ক আমিনুল ইছলাম পৰৱৰ্তী খবৰটো হৈছে চিআৰপিএফত চাকৰি পাকিস্তানৰ হৈ চোৱাংচোৱাগিৰি এনআইৰ জালত পৰা চিআৰপিএফ বিষয়াক যাত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ সভাপতি হোৱাৰ বাবে মই পদত্যাগ কৰা নাই মই বহুত দিনৰ পৰা পদত্যাগৰ কথা ভাবি আছিলো দলত কাৰোবাৰ লগত ভাল হলে বা লবি থাকিলেহে দায়িত্ব পায় এতিয়া ৰাজনীতি ভাল নহয় পদবীৰো মূল্য নাই এই কথা মন্তব্য কৰিলে ববিতা শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ শিৱসাগৰ জিমি দাসৰ ৰহস্যজনক মৃত্যু পৰৱৰ্তী খবৰটো হৈছে বিপদত অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা দিছপুৰ আৰক্ষী থানাত ডিম্পুৰ বিৰুদ্ধে গোচৰ পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ সভাপতি পদটো কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক কথা এয়া আমাৰ বাবে ধিক্কাৰজনক কথা কংগ্ৰেছ এনে পিছ পৰি আছে আজিৰ পৰা বহু পিছ পৰি গল তেনে ব্যক্তিৰ কথা কবলৈ লজ্জাবোধ হয় এই কথা মন্তব্য কৰিলে পবিত্ৰ মাৰ্গাৰিটা পৰৱৰ্তী খবৰটো হৈছে মাওবাদী নক্সাল মুক্ত ভাৰত 200 জিলাৰ পৰা মাত্ৰ 6খন জিলালৈ সংকুচিত নক্সালবাদ চলিত বছৰতে সুৰক্ষা বাহিনীৰ অভিযানত প্ৰায় 300 জন নক্সালবাদীৰ মৃত্যু হোৱা ঘটনাই কেন্দ্ৰীয় চৰকাৰে অশান্তি আৰু হিংসা যুগৰ অন্ত পৰাৰ এক সংকেত দিবলৈ চেষ্টা কৰিছে পৰৱৰ্তী খবৰটো হৈছে অধ্যাপক ডক্টৰ ৰাজীৱ সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক পঞ্জীয়ক নিযুক্তি পৰৱৰ্তী খবৰটো হৈছে পিঅ'কেট চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত বহুতে প্ৰমাণ বিচাৰিছিল সেইবাবে আমি অপাৰেচন সিন্দুৰ কেমেৰাৰ সন্মুখত কৰা হৈছে যাতে কোনেও আৰু প্ৰমাণ বিচাৰিবলগীয়া নহয় এই কথা মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে পৰৱৰ্তী খবৰটো হৈছে ব্ৰিটেইনছ গট টেলেণ্ট ফাইনেলত প্ৰৱেশ অসমৰ বিনীতা চেত্ৰী অহা 31 মেত অনুষ্ঠিত হ'ব গ্ৰেণ্ড ফাইনেল পৰৱৰ্তী খবৰটো হৈছে আজি মুকলি আকাশৰ তললৈ আহিব শংকৰজ্যোতি বৰুৱা পৰৱৰ্তী খবৰটো হৈছে পুতিনক শেষ কৰাৰ চেষ্টা হেলিকপ্টাৰক লক্ষ্য কৰি ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ পৰৱৰ্তী খবৰটো হৈছে পুনৰ ৰাষ্ট্ৰসংঘত পাকিস্তানৰ সমৰ্থন চীনৰ 5জন উগ্ৰপন্থীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত বাধা আজিলৈ মানে আপোনালোকে যদি ভিডিঅটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ